তো আজি আমি ক্লাছ 8ৰ বীজগণিতীয় ৰাশি আৰু অভেদসমূহ চেপ্টাৰটো ষ্টাৰ্ট কৰিম। তো এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁতে আমি কিছুমান নাম জানিব লাগিব, যেনে পদ কি হয়, একপদ ৰাশি কি হয়, দ্বিপদ ৰাশি কি হয়, ত্ৰিপদ ৰাশি কি হয়। তো এইবোৰ মই এটা অলপ বেলেগ ধৰণে দেখাম। প্ৰথমে এটা আমি সমীকৰণ লওঁ। তো সমীকৰণ মানে তোমালোকে চবেই জানা যে যদিহে এটা ছাইড আন এটা ছাইডৰ লগত সমান হয় তেতিয়াহ'লে সেইটোকে আমি কি কওঁ, সমীকৰণ কওঁ। আৰু সমীকৰণৰ সদায় দুটা ছাইড থাকে, এটা বাওঁফাল আৰু এটা সোঁফাল। তো ইয়াত চোৱা আমাৰ সমীকৰণটো কি হ'ল 5x² + 6x + 7। তো ইয়াত যে দেখিছা এইটো এটা, এইটো এটা, এইটো এটা। তো এইবোৰ যেনে এক্সট্ৰাকৈ যেনেকৈ প্লাছ মাইনাছ যদি হৈ থাকে তো এইবোৰক আমি পদ বুলি কওঁ। এটা সমীকৰণত যেনেকৈ প্লাছ হৈ যিবোৰ থাকিব সেইবোৰ সদায় আমাৰ পদ হ'ব। যেনে 5x², তো এই গোটেইটো আমাৰ বাবে এটা পদ হ'ব। তাৰপৰা 6x এটা পদ হ'ব, আৰু 7টো এটা কি, 7টো আমাৰ ধ্ৰুৱক হ'ব। তো ইয়াত 7টো আমাৰ বাবে এটা ধ্ৰুৱকো হ'ব, লগতে এটা পদ হ'ব। তো ধ্ৰুৱক কিয় হ'ব সেইটো মই কৈ আছোঁ। তো এই গোটেই সমীকৰণটো যদি চোৱা, ইয়াত আমি কেইটা পদ দেখা পাম, 5x², 6x আৰু 7। তো ইয়াত পদ কি কি হ'ল, আমাৰ তিনিটা পদ পালোঁ। এটাটো হ'ল 5x², 6x আৰু 7। তো পদ বুলি ক'লে কি বুজে, এটা সমীকৰণত যিবোৰ যোগ বা বিয়োগ কৰি লগাই থোৱা হয় সেইবোৰ হৈছে পদ। তো যদি পদটোত চাওঁ আমি, পদটোত কি কি আছে, 5 আছে, x আছে, x²। তো ইয়াত যিটো 5, এই 5টোক আমি ক'ম সহগ। আৰু এই পদবোৰত যিবোৰ x y থাকিব এই গোটেইবোৰকে আমি ক'ম চলক। তো এই গোটেইবোৰকে আমি ক'ম চলক। আৰু যিবোৰ ঘাত থাকিব, যিবোৰ ওপৰত উঠি থাকিব সেইবোৰক আমি ঘাত ক'ম। যেনে 2, 3, 4 যি থাকে, মুঠতে ওপৰত উঠি থকাটো ঘাত, আৰু x y আগত থকাটো সহগ, আৰু x y যিবোৰ থাকে সেইবোৰক আমি চলক ক'ম। তো এইখিনি হ'ল আমাৰ পদৰ কথা। তাৰপিছত আহিল ধ্ৰুৱক। তো ধ্ৰুৱক সেইবোৰক কোৱা হয় যিবোৰৰ লগত x y একোৱেই নাথাকে বা সিহঁতে অকলে থাকে। তো ইয়াৰ লগত xও নাই yও নাই, তো এইবোৰক আমি ক'ম ধ্ৰুৱক। যিবোৰ অনলি সংখ্যা হৈ থাকে সেইবোৰক ধ্ৰুৱক ক'ম। একচুৱেলি ইহঁতৰ লগতো x আছে, তো xটো কেনেকৈ আছে ইহঁতৰ ওপৰত, xৰ ঘাতটো কি হৈছে 0। তো আমি কি জানো, x যদি ঘাত 0 হয় এনচাৰ আহে আমাৰ 1, গতিকে এইটো আমাৰ কি হ'ব, 7 পূৰণ 1 = 7। তো সেইকাৰণে আমি ইয়াক কি ক'ম, ধ্ৰুৱক পদ বুলি ক'ম। অৰ্থাৎ ওপৰত মই যিটো সমীকৰণ লিখিছিলোঁ সেইটোত আমি তিনিটা পদ পালোঁ। এটা হ'ল 5x², এটা 6x প্লাছ আৰু এটা 7। তো ইয়াৰ ভিতৰত 5x²টোত সহগ হ'ল 5, চলক হ'ল x, ঘাত হ'ল 2। তো 6xটো যদি চাওঁ, ইয়াত সহগ হ'ব আমাৰ 6 আৰু চলক হ'ব x আৰু ঘাত হ'ব 1। তো 7ৰ কি হ'ব, 7টো একচুৱেলি এইটো হয়, ইয়াৰে এটা ৰূপ কি হয় 7, কাৰণ ইয়াত xৰ পাৱাৰটো কি হৈছে 0 হৈ আছে। তো ইয়াত যদি ক'বলৈ যোৱা, তো ইয়াত সহগ কি হ'ব 7, চলক হ'ব x আৰু ঘাত হ'ব 0। তো সেইটো নুসুধে কেতিয়াও ধ্ৰুৱক পদটোৰ, তথাপি জানি ল'বৰ কাৰণে ভাল হয়। তাৰপিছত এতিয়া আহিল একপদ ৰাশি আৰু দ্বিপদ ৰাশি। তো যিবোৰ সমীকৰণত অনলি এটাই থাকে, তাৰমানে ওপৰত যিটো মই সমীকৰণ লিখিছিলোঁ এইটো যদি এই সমীকৰণটো নিলিখি যদি মই অনলি 5x² লিখিলোঁ হয় তেতিয়াহ'লে এইটো হ'ল হয় আমাৰ বাবে কি, একপদ ৰাশি। আৰু লগতে যদি অকলীয়াকৈ 7টো থাকে, 7টো লিখিলোঁ হয় তেতিয়াহ'লে সেইটো হ'ল হয় আমাৰ বাবে কি, একপদ ৰাশি। মুঠতে অকলীয়াকৈ থকাবোৰক একপদ বুলি ক'ম। আৰু দ্বিপদ ৰাশি, তো দ্বিপদ ৰাশি কি হ'ব, যদিহে দুটা থাকে তো সেইবোৰক ক'ম আমি দ্বিপদ ৰাশি। যেনেকৈ প্ৰথমটো 5x² + 6x। তো সমীকৰণটো যদি প্ৰথম দুটা লওঁ আমি তেতিয়াহ'লে এইটো ক'ম আমি দ্বিপদ ৰাশি, কাৰণ ইয়াত কি হৈছে দুটা আছে, এটাটো হ'ল 5x² আৰু এটা হ'ল 6x। তো যদি ত্ৰিপদ বুলি কওঁ তেতিয়াহ'লে ইয়াত কেইটা থাকিব লাগিব, তিনিটা থাকিব লাগিব, আৰু সেইবোৰ কি হৈ থাকিব লাগিব, সদায় যোগ বা বিয়োগ হৈ থাকিব লাগিব। যেনে আমি সমীকৰণটো লিখিছিলোঁ 5x² + 6x + 7। তো এইটো হ'ব আমাৰ বাবে কি, ত্ৰিপদ ৰাশি। তো ইয়াত মই =0 লিখা নাই, কাৰণ আমি সমীকৰণৰ কথা কোৱা নাই। যদিহে সমীকৰণৰ কথা ক'লোঁ হয় তেতিয়া =0 লিখিলোঁ হয়। গতিকে ইয়াত অকল ৰাশিৰ কথা কোৱা হৈছে, পদৰ কথা, সেইকাৰণে অনলি 5x² বা 7 বা 5x² + 6x, আৰু ত্ৰিপদৰ কাৰণে 5x² + 6x + 7 বুলি লিখা হৈছোঁ। তাৰপিছত আহিলে আমি সেই পদবোৰ কেনেকৈ বিচাৰিম, কোনটো একপদ হয়, দ্বিপদ হয়, ত্ৰিপদ হয়। তো এটা সমীকৰণ দি দিব, তাৰ পৰা আমি উলিয়াবলৈ একপদ কোনটো হ'ব, দ্বিপদ কোনটো হ'ব, বহুপদ কোনটো হ'ব। তো যেতিয়া অকলীয়াকৈ থাকিব একপদ, দুটা থাকিলে দ্বিপদ, তিনিটা থাকিলে ত্ৰিপদ। এতিয়া কিছুমান এনেকুৱা দিব সেইবোৰ, তো তাৰপিছত আহিলে আমাৰ বহুপদ। তো বহুপদ কি হয়, একচুৱেলি বহুপদ সেইবোৰে হয় যিবোৰত পদ এটাতকৈ বেছি থাকে। অৰ্থাৎ
এক পদৰ বাহিৰে বাকী যিমানবোৰ পদ আছে সেই গোটেইবোৰে আমাৰ বাবে কি হ'ব বহুপদ হ'ব তো ডি পদটো আমাৰ বাবে কি হ'ব বহুপদ টি পদটো হ'ব আমাৰ বাবে বহুপদ তাৰপিছত যদি 4টা থাকে তো সেইটো হ'ব আমাৰ বাবে বহুপদ আৰু 5টা থাকিলে সেইটো হ'ব আমাৰ বাবে বহুপদ যেনেকৈ 3x² প্লাছ এইকেইটা কিতাপৰ উদাহৰণ তো ইয়াত কি আছে দুটা পদ আছে গতিকে এইটো কি হ'ব আমাৰ বাবে বহুপদ হ'ব আৰু যদি আমি লিখোঁ 5x² প্লাছ 7xy y² প্লাছ 4 এইটো আমাৰ বাবে কি হ'ব বহুপদ হ'ব কিহৰ কাৰণে ইয়াত 4টা পদ আছে এটা হ'ল এইটো গতিকে এইটো হ'ব বহুপদ মুঠতে এটাতকৈ বেছি পদ থাকিলে সেইটো কম আমি বহুপদ কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে বহুপদ হ'বলৈ হ'লে কি হ'ব লাগিব এই যিবোৰ ঘাত আছে এই ঘাতবোৰ সদায় অখণ্ড সংখ্যা হ'ব লাগিব আৰু অখণ্ড সংখ্যা মানে কি যিবোৰ শূন্যৰ পৰা আৰম্ভ হয় অসীমলৈকে গৈ থাকে তো সেইবোৰ হ'ব অখণ্ড সংখ্যা যদিহে ঘাতটোত হাফ আহে মাইনাছ আহে কিবা কিবি আহে সেইবোৰ নহ'ব তো সেইবোৰ কি নহ'ব বহুপদ নহ'ব যেনেকৈ 3√x প্লাছ 5y ইয়াত যদি চোৱা ৰুট অভাৰ আছে তো ৰুট অভাৰটো আমি x হাফ লিখিব পাৰোঁ গতিকে এইটো আমাৰ বাবে কি নহ'ব বহুপদ নহয় কাৰণ ইয়াৰ xৰ ঘাত কি আছে হাফ আছে তো হাফটো কেতিয়াও কি নহয় অখণ্ড সংখ্যা নহয় হাফটো হ'ল পৰিমেয় সংখ্যা গতিকে এটা সমীকৰণ বা এটা ৰাশি বহুপদ হ'বলৈ হ'লে তাৰ ঘাতটো সদায় অখণ্ড সংখ্যা হ'ব লাগিব আৰু সেই যিবোৰ পদ আছে সেইবোৰ যোগ বিয়োগ হৈ থাকিব লাগিব হৰণ হৈ থাকিলেও নহ'ব যেনে 3x/y তো এইটো আমাৰ বাবে কি নহ'ব বহুপদ নহয় কাৰণ 3xৰ লগত y কি হৈ আছে হৰণ হৈ আছে তো এইটো আমাৰ বাবে বহুপদ নহ'ব পূৰণ হৈ থাকিলে কোনো প্ৰব্লেম নাই পূৰণ হৈ থাকিলেও একপদ হ'ব যদি সেই এইটোতে পূৰণ হৈ থাকে তো এনেকৈ পূৰণ হৈ থাকিলে এইটো কি হ'ব একপদে হ'ল গতিকে এইটো বহুপদ নহয় গতিকে পূৰণ হ'লেও বহুপদ হ'ব নোৱাৰে তো হৰণ পূৰণ হৈ থাকিলে বহুপদ হ'বই নোৱাৰে গতিকে বহুপদ হ'বলৈ হ'লে যোগ বিয়োগ হ'ব লাগিব আৰু তাৰ x বা চলকৰ ঘাতটো সদায় কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব তো এই তিনিটা কণ্ডিশ্যন এটা ৰাশি বহুপদ কেতিয়া হয় তো তাৰ পৰা যদি আমি অনুশীলনী একেবাৰে এইখিনি তাৰপিছত যদি আমি অনুশীলনী কুৱেশ্যন কৰিব যাওঁ 9ৰ 1 নম্বৰ কুৱেশ্যনটো তো ইয়াত কি কৈছে তলৰ বহুপদ ৰাশিবোৰ বিচাৰি ওলোৱা তো ইয়াত চোৱা অনলি -3 আছে তো এইটো আমাৰ বাবে কি হ'ব বহুপদ হ'ব কাৰণ মাইনাছ কাৰ লগত আছে অনলি 3 লগত আছে আৰু ইয়াৰ লগত একো নাই x y একোৱে নাই তাৰ মানে কি আছে x⁻0 হৈ আছে তো প্ৰথম কুৱেশ্যনটো আছে আমাৰ -3 তো এইটো আমি কেনেকৈ লিখিব পাৰোঁ -3 x⁻0 তো এইটো আমাৰ বাবে কি হ'ব একপদ হ'ব তলৰ বহুপদ ৰাশিবোৰ বিচাৰি উলিওৱা এইটো আমাৰ বাবে বহুপদ হ'ব একচুৱেলি মোৰ অলপত কোৱা অকণমান ভুল হৈছিলে বহুপদ মানে এটাতকৈ বেছি থকা নহয় বহুপদ মানে এটা বা তাতোধিক মানে এটাও হ'ব পাৰে তাতকৈ বেছিও হ'ব পাৰে 2 3 4 5 তো গতিকে এটা হ'লেও বহুপদ কম 2টা হ'লেও বহুপদ কম 3টা হ'লেও বহুপদ কম 4টা হ'লেও বহুপদ কম অৰ্থাৎ বহুপদ হ'বলৈ হ'লে পদ এটা হ'ব লাগিবই গতিকে -3টো কি হ'ব আমাৰ বাবে এটা বহুপদ হ'ব তাৰপিছত যিটো আছে 5xy² তো 5xy² এইটো আমাৰ বাবে বহুপদ হ'ব কাৰণ ইয়াৰ ঘাত কি আছে অখণ্ড সংখ্যা 2 আছে আৰু ইয়াত xy তাৰমানে ইয়াত এটাই পদ আছে তো এটা পদ হ'লেও আমি কি ক'ম ইয়াত বহুপদ হয় কিন্তু যদি পাছৰটো চাওঁ কি হৈছে হৰণ হৈ আছে গতিকে এইটো কি নহ'ব আমাৰ বাবে বহুপদ নহ'ব আৰু তাৰ নেক্সটটো কি হৈছে ঘাতটো -½ আছে তো হাফটোতো এনেই অখণ্ড নহয় তাতে মাইনাছ আছে গতিকে এইটোও নহয় তো তাৰ পিছতো যদি চাওঁ এইটো অখণ্ড সংখ্যা হ'ব কাৰণ ৰুট অভাৰটো কাৰ ওপৰত আছে অকল নাম্বাৰটোৰ ওপৰত আছে চলকৰ ওপৰত নাই যদি সেই ৰুট অভাৰটো চলকৰ ওপৰত থাকিল হয় এইটোও নহ'ল হয় গতিকে এতিয়া ৰুট অভাৰটো অনলি 3ৰ ওপৰত আছে সেইবাবে এইটো বহুপদ হ'ব তাৰপিছত আহিলে 6 নম্বৰটো তো 6 নম্বৰটোত যদি চাওঁ আমি ইয়াত ৰুট অভাৰটো কাৰ ওপৰত আছে xৰ ওপৰত আছে অৰ্থাৎ চলকৰ ওপৰত আছে তো চলকৰ ওপৰত ৰুট অভাৰ থাকিলে সেইটো বহুপদ নহয় কাৰণ ইয়াৰ ঘাতটো কি হৈ যাব হাফ হৈ যাব কাৰণ ৰুট অভাৰটোক আমি হাফেৰে বুজাওঁ তাৰপিছত যদি চাওঁ 7 নম্বৰটোৰ ঘাতবোৰ সদায় কি আছে অখণ্ড সংখ্যাত আছে এটা 3 এটা 2 এটা 1 তো আগৰ নাম্বাৰটো যিকোনো হ'ব পাৰে সেইটো আমাৰ কোনো মেটাৰ নকৰে 1/3 1/5 √3 0.02 যিকোনো নাম্বাৰ হ'ব পাৰে এই আগৰ নাম্বাৰটো চলকৰ আগৰ মানে সহগটো যিকোনো সংখ্যা হ'ব পাৰে তাত কোনো আমাৰ কণ্ডিশ্যন নাই অনলি কণ্ডিশ্যন আছে আমাৰ চলকৰ ওপৰত তাৰপিছত আহিলে 8 নম্বৰটো কি হৈছে হৰণ হৈছে গতিকে এইটো কি নহয় আমাৰ বহুপদ নহয় তো তাৰপিছতো যদি চাওঁ এইটো ৰুট অভাৰ আছে তো এইটোতো এনেই বহুপদ নহয় কাৰণ x² + 2y² ওপৰত ৰুট অভাৰ আছে তো এইটো আমাৰ বহুপদ নহয় তো এইটো আমাৰ বহুপদ নহয় কাৰণ ইয়াৰ ঘাত কি হৈ আছে -1 হৈ আছে
তাৰপিছত আহিলে এক পদ ডি পদ টি পদ ৰাখি বাছি উলিয়াব লাগে তো যদি এইটো আমি চাওঁ এইটো কি হ'ব এক পদ কাৰণ অনলি এক্স আছে তো এইটো দুটা আছে এক্স স্কোৱাৰ প্লাছ ৱাই গতিকে এইটো কি হ'ব ডি পদ তো এইটো যদি চাওঁ আমি এক্স স্কোৱাৰ প্লাছ এক্স প্লাছ 9 গতিকে এইটো কি হ'ব আমাৰ টি পদ হ'ব তাৰপিছত আহিলে এইটো এক্স স্কোৱাৰ প্লাছ এক্স ৱাই কাৰণ ইয়াত দুটা যোগ হৈ আছে গতিকে এইটো ডি পদ তো এইটো মাইনাছ টি আছে তাৰমানে এইটো কি হ'ব এক পদ হ'ব তাৰপিছত এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি গতিকে এইটো আমাৰ কি হ'ব টি পদ হ'ব